দুহাতৰ আঙুলিৰ যাদু আৰু কৰ্মস্পৃহাৰ বাবে চৰ্চালৈ আহিছে এজন চৰকাৰী কৰ্মচাৰী। ব্যতিক্ৰমী কৰ্মচাৰীজনে দ্ৰুতগতিত নিজৰ কাম সম্পাদনা কৰাই নহয়, নিৰ্ধাৰিত সময়তকৈ অতিৰিক্তভাৱে কাম কৰি ভাল পায়। কামৰ প্ৰতি থকা স্পৃহাৰ বাবে মেঘদূত ভৱনলৈ যোৱা প্ৰতিজন লোকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাস্কৰ কাকতি নামৰ কৰ্মচাৰীজন। যি সময়ত একাংশ চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সেই সময়তে কৰ্মোদ্যমী এই কৰ্মচাৰীজনক কাম কাজক প্ৰশংসাৰে উপচাই পেলাইছে সহকৰ্মী। আমাক এই সন্দৰ্ভত সবিশেষ জনাব সাংবাদিক ভাস্কৰ ডেকাই। কৰ্মস্পৃহা আৰু কৰ্মোদ্যমৰ বাবে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মেঘদূত ভৱনৰ এগৰাকী কৰ্মচাৰী, নাম ভাস্কৰ কাকতি। তেখেতৰ বিষয়ে আমি জনাৰ পূৰ্বে মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ, কিদৰে তেওঁ প্ৰতি মুহূৰ্ততে কিদৰে সম্পাদন কৰিছে দ্ৰুততকৈ দ্ৰুতগতিৰে তেওঁৰ কাম কাজসমূহ, আৰু এই কাম কাজসমূহৰ বাবে তেওঁ এতিয়া হৈ পৰিছে এই কাৰ্যালয়টোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কেৱল এই কাৰ্যালয়টো বুলি ক'লে ভুল হ'ব, কিয়নো এই কৰ্মচাৰীগৰাকীৰ এই কৰ্মস্পৃহাৰ বাবে এতিয়া এই কৰ্মচাৰীগৰাকীৰ ওচৰত কাম কৰাৰ বাবে এইদৰে ভিৰ কৰিছে এইসকল লোকে। আমি পোনে পোনে তেখেতৰ পৰা জানিম। হয়, আপুনি এই কৰ্মস্পৃহা কিদৰে পাইছে? মই 2007 সোমাইছোঁ। কৰ্মই হওক আমাৰ ধৰ্ম, যিমানে সোনকালে কয় যে মানুহখিনিও আঁতৰি যায়, মানুহখিনিও মুক্তি পায়, সোনকালে যোৱাত তেওঁলোকক ফ্ৰী হ'ব পাৰে। আপুনি ঘণ্টাকৈ কাম কৰে? মই 10টাৰ পৰা ৰাতি 8টালৈকে কৰোঁ। সোনকালে কামবোৰ হয় মানে মই পাব্লিকবোৰে আঁতৰি যায়, মুক্তি পায়। আপোনাৰ সহকৰ্মীসকলে আপোনাক যথেষ্ট প্ৰশংসা কৰিছে, এই সম্পৰ্কত আপুনি কি ক'ব? মই গৌৰৱান্বিত, মই ক'ম আৰু এতিয়া। কেনেকুৱা লাগিছে ইয়াত কাম কৰি? কেনেকুৱা লাগিছে? কাম কৰি খুবেই ভাল লাগে। যিমানে কৰ্মচাৰী আঁতৰি তেওঁলোকে মোৰ কাষ্টমাৰবোৰে মোৰ ওচৰত আহে। এনেই আপোনাৰ ডিউটি 8 ঘণ্টা, আপুনি কিমান ঘণ্টা কাম কৰে ইয়াত? যথেষ্ট সময় কাম কৰে বুলি আমি জানিব পাৰিছোঁ। ধৰক 10টাৰ পৰা 8টালৈ কৰোঁ, 10টাৰ পৰা 8টালৈ কৰোঁ। আৰু আপুনি আনৰ কামো নিজেই আপুনি ইয়ালৈ আহ্বান জনায়, আনৰ কাম মানে ইয়ালৈ অহাৰ কাৰণে আপুনি আহ্বান জনায়? তো কৰোঁ, যিমানে কামবোৰ হৈ যায় মানুহবোৰেও মুক্তি পায়, আমাৰো কৰক কামবোৰ হৈ যাওঁতে মনটো ভাল লাগে। সেইকাৰণে কামটো কৰে সোনকালে কৰোঁ, যিমান পাৰে সোনকালে আমি কৰি দিওঁ চেষ্টা কৰোঁ। যিটো সময়ত মানে একাংশ কৰ্মচাৰীয়ে কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট অনীহা প্ৰকাশ কৰে, সেইটো সময়ত আপোনাৰ ওচৰত কাম কৰি মানুহবোৰ হাঁহিমুখে উভতি যাব পাৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগে? ভালেই লাগে, তেওঁলোকে যিমানে কাম কৰি দিব পাৰে আমাৰ নিজৰে ভাল লাগে, সেই আৰু। হয়, এতিয়া এইদৰে এইগৰাকী কৰ্মচাৰী এই কাৰ্যালয়টোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মোৰ লগত বৰ্তমান সময়ত এই কাৰ্যালয়টোত উপস্থিত আছে তেওঁৰ কেইবাগৰাকী সহকৰ্মী, আৰু আমি এই কাৰ্যালয়টোত উপস্থিত হৈ জানিব পাৰিছিলোঁ যে প্ৰতিগৰাকী সহকৰ্মীয়ে তেওঁৰ এই কামৰ বাবে গৌৰৱান্বিত, প্ৰতিগৰাকী সহকৰ্মী তেওঁৰ এই কামৰ বাবে তেওঁলোকে গৌৰৱ কৰে, কিয়নো এই কৰ্মচাৰীগৰাকীৰ বাবে এই কাৰ্যালয়টোৰ যথেষ্ট কাম অতি কম সময়ৰ ভিতৰত সম্পাদিত হৈছে। আমাৰ লগত এগৰাকী তেওঁৰ সহকৰ্মী আছে। হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ তেখেতৰ কাম সম্পৰ্কত আপুনি কি ক'ব বিচাৰে? তেখেতে বহুত কাম কৰে। তেখেতে মোৰ অলমষ্ট 11 আৱাৰ্ছলৈকে কাম কৰে, 10টাৰ পৰা 8টালৈকে নন ষ্টপ। আৰু মানে মানুহবিলাক হেৰিও কৰে, প্ৰশংসাও কৰে। তাৰ লগত আমি তাৰ কাউণ্টাৰৰ পৰা বেলেগ কাউণ্টাৰত যাব দিলেও মানে বেলেগে নাযায়, তাতে থাকিব মানে এনেকুৱা মানে মানুহবিলাকো তাক ভাল পায়। মানে ধৰক এনেকুৱা হয়, গোটেইখিনি এনেকুৱা হ'লে মানে আমাৰ বহুত ইম্প্ৰুভ হৈ যাব। এনেও বহুত তাৰ কাৰণে আমাৰ কিন্তু অফিচত বহুতখিনি হৈছে, কামখিনি হয়। তেখেতৰ আমাৰ লগত আন কেইবাগৰাকীও তেখেতৰ সহকৰ্মী আছে, আমি আন এগৰাকী সহকৰ্মীৰ পৰা জানিম। হয়, ভাস্কৰ কাকতিৰ কৰ্মস্পৃহা সম্পৰ্কত আপুনি কি কয়? নাই, সি ৰাতিপুৱা 10টাৰ পৰা জেনেৰেলি আমাৰ ডিউটি থাকে 6টালৈকে, কিন্তু আমি 2 ঘণ্টা উইলিংলি তাৰমানে চবকে আচলতে ষ্টাফবিলাক ভগাই দিয়া হয় যে 2 ঘণ্টা এক্সট্ৰাকৈ মানে অভাৰ টাইম হিচাপে কৰিব লাগে। বাকীবিলাকে কৰক নকৰক, কিন্তু সি কণ্টিনিউৱাছলি তাৰমানে যদি অৰ্ডাৰ নিদিয়েও সি নিজে গৈ কিনে ওপৰত গৈ কিনে অৰ্ডাৰটো লৈ লয় যে মোক মানে নাইটটো লাগিবই। 6টাৰ পৰা 8টালৈকে মই 2 ঘণ্টা মই উইলিংলি কৰিম। সি এইটো নিজে গৈ কিনে কেতিয়াবা যদি তাক অৰ্ডাৰ নিদিয়ে বা তাৰ গাটো ভাল নাথাকে, কেতিয়াবা ড্ৰপ দিয়া যায়, সি ড্ৰপ দিলে সি বেয়া পায়। সি 8টাত ঘৰত যাব নিবিচাৰে, সি সদায় 8টাতে ঘৰত যায়, 6টাত ঘৰত যাব নিবিচাৰে, সি 8টাতে যাব বিচাৰে। আৰু সি আৰু এটা কথা, তাৰ আমাৰ এনেই ধৰক যিবিলাক ষ্টেচনাৰী বস্তু ধৰক ষ্টেপুলাৰে হওক বা পিনে হওক, জেনেৰেলি আমাৰ ছাপ্লাই এভেইলেবল থাকে, কিন্তু সি আমাৰ ছাপ্লাইলৈকে ৰখি নাথাকে। সি পাণবজাৰত নিজৰ পইচাতে গৈ কিনে যিবিলাক দেখিছে ন আঠা চাঠাৰ পৰা যিখিনি লাগে, সি নিজৰ পইচাতে পাণবজাৰৰ পৰা কিনি আনে। গতিকে ইয়াৰ সেইটো মানিব লাগিব। তাৰ মানে সি আজি যিটো মানে ফেমাছ হ'ব পাৰিছে, সেইটো কমপ্লিটলি তাৰ ক্ৰেডিট, আৰু সেইটো ডিজাৰ্ভ কৰে যে এইটো সি হয় একচুৱেলি পাব লাগে। আৰু তাৰ কাৰণে বহুত ধন্যবাদ, আপোনালোককো বহুত ধন্যবাদ থাকিল যে তেখেতক কমচে কম অসমৰ ৰাইজৰ আগত আগুৱাই দিয়াৰ বাবে ধন্যবাদ।
হয় এইদৰে তেওঁৰ প্ৰতিগৰাকী তেখেতৰ সহকৰ্মীয়ে তেওঁক লৈ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে আমি আন এগৰাকী তেখেতৰ সহকৰ্মী আছে আমি তেখেতৰ পৰা জানিম হয় ভাস্কৰ কাকতিৰ কৰ্মচাৰীৰ সম্পৰ্কত আপুনি কি ক'ব ভাস্কৰ কাকতি সঁচাকৈ গুড ছাৰ্ভিচমেন 2007 চনতে আমাৰ ইয়াত মেঘদূত ভৱনত কৰ্মচাৰী হিচাপে সোমাইছে কিন্তু আন কাউণ্টাৰত তেনেকৈ পাব্লিক নাথাকে কিন্তু ভাস্কৰ কাকতিৰ স্পীডটো দেখা পাই চব কৰ্মীয়ে ইয়াতে ভাস্কৰ মোৰখন অলপ সোনকালে মাৰি দিয়া মোৰ অফিচ আছে সোনকালে যাব লাগে তেওঁক আকৌ অৱহেলা নকৰে তেওঁক বহুত পাব্লিকে মানে প্ৰশংসা কৰে আৰু বহুত পাব্লিকে তেওঁৰ নামটো জানে ভাস্কৰ কাকতি এটি যে গুড বাই ল'ৰা আপুনি কিমান বছৰ কাম কৰিলে মেঘদূত ভৱনত মই ইয়াত 81ৰ পৰা ছাৰ্ভিচ কৰি এনেকুৱা কৰ্মচাৰী দেখিছিলনে আগতে কৰ্মচাৰী দেখা নাই কেনেকুৱা লাগে ধৰক এগৰাকী উদীয়মান যুৱক ইমান কৰ্মস্পৃহা কেনেকুৱা লাগে নাই ভাল লাগিছে ভাস্কৰ কাকতি সঁচাকৈ ভাল ল'ৰা তেওঁৰ পাব্লিকেও খুব প্ৰশংসা কৰে তেওঁক চব পাব্লিকে কিন্তু বহুত কাউণ্টাৰ আছে চব তেওঁৰ ওচৰতে আহে কিন্তু আন কাউণ্টাৰত যদি 20জন কৰ্মচাৰী থাকে এওঁ তাত যদি 40জন থাকে কিন্তু 40জনৰ তাতে এই লাইনটো পাতিব 20জন শেষ নহয় তেওঁ 40জন শেষ কৰি দিয়ে আৰু 20জনৰ পৰা আৰু তেওঁ মাতি আনিব মোৰ ফালে আহা তেওঁ আকৌ মাতি আনিব হয় মই কেমেৰা পাৰ্চন ধনমণিক এটা দৃশ্য দেখুৱাৰ কাৰণে অনুৰোধ জনাইছোঁ কিদৰে এক দীঘলীয়া শাৰী ভাস্কৰ কাকতিৰ এই যিটো কাউণ্টাৰ এই কাউণ্টাৰত কিদৰে এক দীঘলীয়া শাৰী আমি দেখিবলৈ পাইছোঁ আৰু এই কৰ্মস্পৃহাৰ বাবে এইগৰাকী কৰ্মচাৰীৰ ওচৰত এইদৰে ভিৰ কৰিছে এইসকল সাধাৰণ জনতাই আমিও আশা কৰিম যে এইদৰে প্ৰতিগৰাকী কৰ্মচাৰীয়ে তেওঁলোকৰ যি কৰ্মোদ্যম বা কৰ্মস্পৃহা বা তেওঁলোকৰ যি নিজৰ দায়িত্ব সেই দায়িত্ব এইদৰে সুকলমে পালন কৰক আৰু প্ৰতিটো কাৰ্যালয়ৰ বাবে দাঙি ধৰক এক সুকীয়া আদৰ্শ